সুপ্ৰভাত নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল সিম্পল এডুকেশ্যনেল টিপছত। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই যীশু খ্ৰীষ্টৰ ওপৰত এটি ৰচনা দাঙি ধৰিম। যীশু খ্ৰীষ্টৰ জন্ম, জীৱন কাহিনী, সংগ্ৰাম আদি আলোচনা কৰিম। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিকোনো ৰচনা লিখাৰ সময়ত মনত ৰাখিব, প্ৰথমতে আমি দিব লাগিব হেডলাইন, অৰ্থাৎ যি বিষয়টোৰ ওপৰত আমি ৰচনা লিখিম সেই বিষয়টোৰ নাম। হেডলাইন আমি সদায় মাজত লিখিব লাগে। এতিয়া আমি হেডলাইনটো লিখিম, যিহেতু আমি ৰচনাখন যীশু খ্ৰীষ্টৰ ওপৰত লিখিম, সেইবাবে হেডলাইনত লিখিম যীশু খ্ৰীষ্ট বুলি। যীশু খ্ৰীষ্ট। আৰম্ভণি। পৃথিৱীত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত যীশু খ্ৰীষ্টই আটাইতকৈ প্ৰভাৱশালী ব্যক্তি। যীশু খ্ৰীষ্ট এজন সৎ বা ঈশ্বৰপৰায়ণ লোক আছিল। তেওঁ আছিল খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক। খ্ৰীষ্টান ধৰ্ম হৈছে একেশ্বৰবাদী ধৰ্ম। যীশুৰ জীৱন আৰু শিক্ষাক কেন্দ্ৰ কৰি এই ধৰ্ম বিকশিত হৈছে। তেওঁ আছিল দয়া আৰু কৰোণাৰ প্ৰতিমূৰ্তি। খ্ৰীষ্টিয়ানসকলৰ পবিত্ৰ গ্ৰন্থ বাইবেলত যীশু খ্ৰীষ্টৰ জীৱনী আৰু তেওঁৰ ধৰ্মমত সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণনা কৰা আছে। জন্ম। প্ৰায় 4 খ্ৰীষ্টপূৰ্বত জেৰুজালেমৰ বেথেলহেম নামৰ ঠাইত এটি ইহুদী পৰিয়ালত যীশু খ্ৰীষ্টৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল যোচেফ আৰু মাতৃ মেৰী। তেওঁৰ জন্মৰ সময়ৰ পৰা খ্ৰীষ্টাব্দ আৰম্ভ হৈছিল। বেছিভাগ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে বিশ্বাস কৰে যে তেওঁ ঈশ্বৰৰ অৱতাৰৰ পুত্ৰ। শিক্ষা। প্ৰায় সকলো আধুনিক পণ্ডিতে সন্মত হয় যে যীশু খ্ৰীষ্ট ঐতিহাসিকভাৱে বিদ্যমান আছিল। তেওঁৰ শিক্ষাসমূহ মৌখিকভাৱে সংৰক্ষণ কৰা হৈছিল। তেওঁ ঐশ্বৰিক জ্ঞানেৰে পৰিপূৰ্ণ আছিল। এদিন শিষ্য চিমন পিতৰে যীশুক অৰ্থাৎ গুৰুক সুধিছিলে, প্ৰভু, মোৰ ককায়ে মোৰ বিৰুদ্ধে অন্যায় কৰিলে মই তাক কিমানবাৰ ক্ষমা কৰিম? গুৰুৱে উত্তৰ দিলে, 7 বাৰ নহয়, বৰং 70 গুণ 7 বাৰ তাক ক্ষমা কৰিবা। কৰ্ম। যীশু খ্ৰীষ্ট দুখীয়া দৰিদ্ৰ লোকক সহায় কৰি ভাল পাইছিল। তেওঁ 3 বছৰ কাল দুৰ্বল আৰু ৰোগী দুখীয়াজনক শিক্ষা দি আৰোগ্য কৰি তেওঁলোকক সামৰ্থ্যৱান কৰিছিল। সমাজত কোনো উচ্চ নীচ ভাৱ নাৰাখি সকলোকে তেওঁ ঈশ্বৰৰ প্ৰেম আৰু দয়া অনুভৱ কৰিবলৈ দিছিল। তেওঁ ৰোগীয়া আৰু দুখীয়াসকলক শাৰীৰিক আৰু মানসিক চিকিৎসা কৰিছিল। পাপী লোকৰ পৰা দূৰত থকাটো কথা নাই, তেওঁ তেনে মানুহক বিচাৰি ঈশ্বৰৰ প্ৰেম বিলাই পাপৰ পৰা সজ বাটলৈ আনিছিল। সংক্ৰামক ৰোগকো শুশ্ৰূষা কৰি ফুৰিছিল তেওঁ। মৃত্যুৰ আগত তেওঁক ৰোমানসকলে বহুত
অত্যাচাৰ কৰিছিল। যীশুখ্ৰীষ্টক ৰোমানসকলে ক্ৰুচবিদ্ধ কৰি হত্যা কৰিছিল। তেওঁ বহুতো দুখ আৰু যন্ত্ৰণাৰ মাজেৰে মৃত্যুবৰণ কৰিছিল। সামৰণি। যীশুখ্ৰীষ্টই মানুহক নিজৰ সৎগুণেৰে পবিত্ৰ পথ দেখুৱাই গৈছে। যীশুখ্ৰীষ্টৰ মহৎ পূৰ্ণ বাণীয়ে শত্ৰু মিত্ৰ সকলোকে আকৃষ্ট কৰিব পাৰিছে। তেওঁৰ অমৰ বাণীয়ে গোটেই পৃথিৱীতে আদৰ্শ লাভ কৰিছে। বৰদিন, গুড ফ্ৰাইডে আদি উৎসৱত যীশুখ্ৰীষ্টক বিলোপভাৱে সোঁৱৰণ কৰা হয়। 25 ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্মতিথি উপলক্ষে এই উৎসৱ পালন কৰা হয়। ভাৰততো বৰদিন এটা ৰাষ্ট্ৰীয় ছুটিৰ দিন। ধন্যবাদ। আজিলৈ এইখিনিয়ে। আকৌ দেখা হ'ব নতুন এটা ভিডিঅ'ত নতুন কিবা টপিক লৈ। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগি থাকে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ এইখিনিয়ে। বাই বাই।